তো গাইজ তো বলক আজি অসমৰ সকলোতকৈ পুৰণি মন্দিৰলৈ বুলি যাত্ৰা কৰোঁ। ফাইনেলি আহি পাই গ'লোঁ গেট, আৰু আমি গেটৰ পৰা 3 কিলোমিটাৰ ওপৰলৈ উজাই যাব লাগিব। আপোনালোকে যদি আহে ইয়াৰ পৰা গাড়ী লৈ পেলাই উজাই যাব পাৰিব। 30 টকাকৈ বা 20 টকাকৈ লয়, বাছত আহিলে 10 টকা ল'ব। আৰু আমি বাইক লৈ আহিছোঁ কাৰণে একা বেকা ৰাস্তাৰে এনেকুৱাকৈ উজাই যাইছোঁ 3 কিলোমিটাৰ অসমৰ সকলোতকৈ পুৰণি মন্দিৰ চাবলৈ। Hey guys, good morning and welcome back to my new vlogs. আৰু আজি আহিছোঁ নীলেশ্বৰ পাহাৰ। আপোনালোকে জানে নীলেশ্বৰ পাহাৰত কি আছে, তাকে এপাক চাবলৈ আহি গ'লোঁ। আজি আহিছোঁ কামাখ্যা মাৰ আশীষ ল'বলৈ। আইতাহঁতে আহিছে আৰু আমি আইতাহঁতে 5 জনী আহিছে গাঁৱৰ পৰা এখন গাড়ী লৈ পেলাই। মানে আইতাহঁতেও বুঢ়ী মানুহ হৈছে ন, তেতিয়া মানে খুব মন্দিৰ দেৱালয় এনেকুৱা মঠ মন্দিৰ দেৱালয়বিলাক কৰি ভাল পায়, সেইকাৰণে তেওঁলোকেও আহিছে, আমিও আহিছোঁ আৰু আপোনালোকক দেখাম। আৰু অসমৰ পুৰণি মন্দিৰ বুলি চাৰ্চ কৰিলে কামাখ্যা মন্দিৰ ওলাব, সেয়েহে এয়া আটাইতকৈ অসমৰ পুৰণি মন্দিৰ। আছাম অল্ডেষ্ট টেম্পল বুলি চাৰ্চ কৰি দিলে মা কামাখ্যা টেম্পল বুলি ওলাব। আৰু সেয়াতে আজি আহিছোঁ ইয়াৰ ৰূপম ভাইৰ লগত দুয়োজনে। 8টা বাজিল, 8:30 হ'ল, এতিয়া আমি আহি পাই গ'লোঁ। আইতাহঁতে এতিয়াহে 6 গাঁও আহি পালে বোলে, কোনে অলপ আগতে কল কৰিছিলোঁ। ফাইনেলি গাড়ী পাৰ্ক কৰিলোঁ, এয়া বাইকখন পাৰ্ক কৰিলোঁ, আৰু ধুনীয়া এটা পৰিৱেশ। আৰু এয়া কৃষ্ণচূড়া গাছ, এয়া কৃষ্ণচূড়া গাছ ইমান ধুনীয়াকৈ ফুলি আছে, সেইকাৰণে ভাল লাগিছে। আৰু গাড়ী ইফালেৰে আহি পেলাই এনেকুৱাকৈ পাৰ্কিঙত উঠিয়াব লাগে। বাকী যি কি নহওক গাইজ, গছডাল বহুত ভাল লাগিছে, সুন্দৰ ৰঙা ৰঙাকৈ ফুলিছে। গাইজ ফাইনেলি বাইক চাইক পাৰ্কিং কৰি এইটো টিকেটটো দিব। বাইক পাৰ্কিং কৰিলে আৰু কাৰ পাৰ্কিং কৰিলে আহি পাই গ'লোঁ কামাখ্যা মন্দিৰত। এনেকুৱা তলতে আছোঁ এতিয়া, অলপমান উজাই গ'লে পাই যাম। আহি পাই গ'লোঁ কামাখ্যা গেট, এইফালে এইটো মেইন গেট, এণ্ট্ৰি মেইন গেট। আৰু য'তে ফুল ধূপ চাকি লয় তাতে চেণ্ডেলবিলাক থ'ব পাৰি। এয়াই মেইন কামাখ্যা মন্দিৰ। গাইজ মন্দিৰটো নতুনকৈ কালাৰ কৰিবলৈ কালাৰ চালাৰবিলাক ঘূৰাই দি আহিছে, সেইকাৰণে ইমান এটা ভাল লগা নাই। যদি কালাৰ সম্পূৰ্ণ হৈ যায় না তেতিয়া ভাল লাগিব। আৰু ইয়াতে চাকি তাকিবিলাক লগাব পাৰি। গাইজ ইয়াতে চাকি লগাব পাৰি, যদি আপোনালোকে আহে ইয়াতে চাকি তাকি জ্বলাব পাৰিব। বহুত ভিৰ হৈ থাকে গাইজ, দেখিছে কিমান ভিৰ। গাইজ বহুত মানুহ আহিছে, সেইকাৰণে আজি বহুত ভিৰ। আৰু তলত সোমাবলৈ বহুত মানুহ লাইন পাতি আছে, আমি সোমাব নোৱাৰিলোঁ ভিতৰলৈ আৰু মাক দেখা নাপালোঁ। গাইজ এইটো বেলেগ ফালেৰে আহিছোঁ, এইফালে আহিছোঁ। আৰু এইবিলাক মানুহ বহিবৰ কাৰণে বনাই হৈছিল আৰু নতুনকৈ বনাই আছে সেইবিলাক। আৰু এইবিলাক পূৰা মা দৰ্শন কৰিবলৈ, মূৰ্তি দৰ্শন কৰিবলৈ লাইন পাতি আছে। এয়া সকলোবিলাক লাইন পাতি আছে। গাইজ এয়া আহি গ'লোঁ ভৰি ধোৱা পুখুৰীত। এতিয়া চলি আছে পূৰা পানীৰ খেলা, ৱাটাৰ মিউজিক চলি আছে ইয়াত। এয়া হ'ল ভৰি ধোৱা পুখুৰী গাইজ, আৰু ইয়াতে চলি আছে পূৰা ৱাটাৰ মিউজিক। এতিয়া পূৰা ধুঙা এই বহুত মানুহ ইয়াত গা পা ধুই বা ভৰি চৰি ধুব পাৰি আৰু কি, পূৰা ধুঙা উজুৰি আছে। এতিয়া গৈছোঁ কাছ পুখুৰী, আপোনালোকক কাছ পুখুৰীৰ ভিডিঅ' দেখাই আছোঁ, বলিৰ কাৰণে আনি থৈছে গাইজ। ফাইনেলি কাছ পুখুৰীলৈ আহিলে এনেকুৱাকৈ যাই পেলাই দিছ ইজ কাছ পুখুৰী পাম। আৰু এইটো ভৈৰৱী মন্দিৰৰ মা ভৈৰৱী মন্দিৰৰ সিফালে সেইটো কাছ পুখুৰী। এইয়া ভাইয়ে জিঅ'ত কাচু লাৰিবলৈ গৈছে, মানে লাইভ কাচু লাৰিবলৈ গৈছে। ময়ো এপাক ভয়ে লাৰি চালোঁ আৰু কেনেকুৱা লাগে। গাইছ এইটো এটা বহুত ডাঙৰ কাচু, এইটো বহুত ডাঙৰ কাচু, নাই বুলি গ'লে 30 কিলোতো হ'বই গাইছ। এয়া দেখিছেনে, বহুত ডাঙৰ কাচু গাইছ। আৰু এইবিলাক বহুত মাছ আছে, বহুত মাছ। গাইজ ফাইনেলি আইতাহঁতে আহি পাই গ'ল ইয়াৰ নিৰ্বাচনত। আৰু এতিয়া যাইছোঁ মন্দিৰৰ ভিতৰলৈ। পাৰ এযোৰ চাই আছিলোঁ, পাৰ পোৱা নাই বৰ্তমান, ভিতৰত যাই চাম পাম নে নাই। আৰু আইতাহঁতে পোনে আহি পাল, এই আইতাহঁতে। গাইজ পূৰা লাইনত লাগি আছোঁ আমি মন্দিৰত সোমাবৰ কাৰণে, ভাগৰ লাগি গৈছে আমি পূৰা। এই আইতাহঁতে পূৰা লাইনত লাগি আছে, এয়া নৈবাৰখন দিবৰ কাৰণে মূৰ্তি দৰ্শনৰ বাবে লাইন পাতি আছোঁ গাইজ। 1 ঘণ্টাৰো বেছি হৈ গ'ল ইয়াতে লাইন পাতি থকা। গাইজ ফাইনেলি আমি সোমাব পাম, আৰু বেছি দূৰ নাই, আৰু বেছি 5জন মানুহ যাই আছোঁ। আৰু এইবিলাক গাইজ সোমালোঁ, এইবাৰ সোমালোঁ আৰু গাইজ সোমালোঁ গাইজ সোমালোঁ দে। এয়া
অকণমান এইখিনি পৰত পূজা চূজা চলিব ইয়াতে মোবাইল এলাও নাই বাজিলে 2010 টকা না 100 টকা ফাইন আছে ৰাখি দিও 100 টকা ফাইন আছে গাইজ পূজা চূজা কৰি আহি আমি ইয়াৰ পাৰো উৰাই দিলোঁ মই এয়া পাৰো উৰাই দিলোঁ মোৰ নামতে পাৰো হেৰি কৰি থোৱা আছিলে সেইকাৰণে পাৰো উৰাই দিলোঁ ফাইনেলি সি আছে কাৰণে সি অলপ ৰেষ্ট ল'লোঁ এতিয়া এইয়া ভিউ বহুত মানুহ গাইজ আমি এনেকুৱাকৈ বহি আছোঁ এতিয়া মোবাইলত বিজি ভাই এতিয়া আমি মিউজিয়ামলৈ গৈ আছোঁ এইটো মিউজিয়াম ইফালেদি যাব লাগে তাতটো চলি আছে এইবিলাক চব তললৈ যাবৰ কাৰণে লাইন পাতি আছে গাইজ মিউজিয়ামলৈ বুলি আহিলোঁ অলপ চাফ চিকুণ লেতেৰা হৈ আছে মিউজিয়াম এইবিলাক দেখিছে প্ৰতিমূৰ্তি শিলৰে পূৰা অংকন কৰি ৰখা হৈছে ইয়াতে এটা বিশেষ বস্তু দেখা পাইছোঁ ইয়াতে কামাখ্যা দেৱালয়ৰে পাহাৰখন আঁকি থৈছে ইয়াতে দেখিছে এইটো মেইন গেটটো এইটো মেইন গেটটো দি এনেকৈ ঘূৰি ঘূৰি এই এনেকৈ গৈ 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 এনেকৈ গৈ 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 এনেকৈ এইটো মেইন মন্দিৰটো দেখিছে তাৰপিছত এইফালে কাছু পুখুৰী এই ইয়াতে কাছু পুখুৰী চববিলাক ইয়াতে বনাই ৰাখিছে গাইজ দেখিছে ভালদৰে চাই লওক এইটো কলৰ ঠোক বনাই থৈছে বে আবে পকিছে দেখোন দিছ ইজ মিউজিয়াম কম ডাঙৰকৈ ডাইনাছৰ এইটো বাবু এইটো ডাইনাছৰ হয়নে ডাইনাছৰ মিউজিয়াম মিউজিয়াম এইবিলাক কি কি পক্ষী ৰাজা হয়নে বম ধুনীয়া জেগা আছিল বে ও মাই গড সৰু মিউজিয়াম পাহাৰৰ ওপৰত ইমান ডাঙৰ ডাঙৰ টিলিঙা কেতিয়াবা দেখিছিলি নে খালটি দেখিছে কিমান কিলো হ'ব ভাবি পাৰ নাপাব গাইজ টিলিঙাটো এই বোলে লৰাই চাই একবাৰ কিমান ওজন হ'ব হা মিনিমাম 2 কুইণ্টেল চান মই একবাৰ লৰাই চাং গাইজ কোনোমতে অলপমান পাৰছো দিয়ক অলপমান বেছি নহয় 2 কুইণ্টেলমান হ'ব 2 কুইণ্টেল নহ'লে 1 কুইণ্টেলমান হ'ব আৰু বম উজান আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত